হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। এইটো বহুত আগৰ ভিডিঅ' হয়, মই এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ, সেইকাৰণে তেনেকেই পৰি আছিলে। তো আমি গৈছিলোঁ খৰিকা, মানে ৰাতি ডিনাৰ কৰিবৰ কাৰণে গ'লোঁ। এইখন আছে উলুবাৰীত, মানে আছামিজ ট্ৰেডিশ্যনেল ফুড আইটেমছবিলাকৰ কাৰণে খুব ভাল হয়। ইয়াতে অসমীয়াৰ থলুৱা আহাৰ সকলোবোৰে পাব আপোনালোকে। আমি অৰ্ডাৰ কৰিছিলোঁ ভেজ থালি, তাৰপাছত আমি এডিশ্যনেল আইটেম ল'লোঁ খৰিচা দি বনোৱা গাহৰি মাংস, তাৰপাছত এয়া বৰালি মাছ আৰু ঔটেঙা মাৰ কাৰণে, তাৰপাছত এয়া হ'ল তিল চিকেন। আমাৰ থালিত আছিলে মাটিৰ দালি, অমিতা দি বনোৱা খাৰ, বেঙেনা ফ্ৰাই, পাপৰ, সৰু আলু আৰু বাদামৰ ভাজি, তাৰপাছত আলু পিটিকা, মচুৰ দালি আৰু বহুতকেইটা আইটেমেই আছিলে। আৰু লগতে আমাক চুইট ডিছ হিচাপে দিছিলে পায়স। খানা খুবেই টেষ্টি আছিলে, খুব ভাল লাগিল ইয়াতে আহি। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। যদি ভাল লাগিলে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ, চি ইউ ইন দ্য নেক্সট ভ্লগ।